নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সকলোৱে চাব বুলি আৰু চাই ভাল পাব বুলি দেই। আমাৰ ইফালে অলপ চলপ যোগাৰ হৈয়ে গৈছে, এইপিনে কৰি আছে এইবোৰ। তো আজি আমি কি কি কৰোঁ আপোনালোকক সকলো দেখুৱাম দেই, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো কি বনাইছা? চাকি দিবা? তুমি দিবা নে আইতাই দিব আজি চাকি? তুমি দিবা? কিন্তু যেটো আইতাই জ্বলাব লাগে। পিছে আজি কি হয় তুমি জানা নে নাজানা? আজি কি হয় কোৱাচোন? কাতি বিহু। বিহু কেই প্ৰকাৰৰ আছে? কি কি বিহু আছে তুমি জানা নে? কি কি কৈ দিয়া? বিহু বহাগ বিহু আৰু কাতি বিহু। মাঘ বিহু কি বিহু বুলি কোৱা হয় আৰু এটা? ভোগালী। আৰু বহাগ বিহু? বহাগ বিহুটো মাঘ বিহু ভোগালী, বহাগ বিহু ধেমালি আৰু কাতি বিহু লক্ষ্মী পূজা কঙালী ন? কাতি বিহু কঙালী বুলি কোৱা হয়। আৰু আজি তোমাৰ কাতি বিহু হয় দেই। কি বিহু হয়? কাতি বিহু। আৰু কাতি বিহুত আমি কি কৰোঁ? তুলসী পুলি ৰুওঁ আৰু চাকি দিওঁ ন? কাতি বিহু কেতিয়া পালন কৰা হয় মুনু? কাতি বিহু কেতিয়া পালন কৰা হয়? নহয়, কাতি বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়, হয়নে? দুমাহীৰ দিনা এই কাতি বিহু পালন কৰা হয়। কাতি বিহুৰ দিনা আৰু কি কি কৰা হয় তুমি জানানে? কাতি বিহু কঙালী বিহু বুলি কিয় কোৱা হয়? মানে খেতিয়কসকলৰ ভঁৰালবোৰ যে এইখিনি সময়ত উদং হৈ থাকে, মানে খালী হৈ থাকে, এইকাৰণে কাতি বিহু বুলি কোৱা হয়। আৰু তোমাৰ ইয়াতে তুলসী গছৰ ইয়াত চাকি দিয়া হয়, তাৰপিছত ধাননি পথাৰত চাকি দিয়া হয়, তাৰপিছত তামোল গছ আৰু কিছুমানে আকাশ বন্তিও জ্বলায়। তুমি জানানে? আকাশ বন্তি দেখিছা তুমি? আকাশ বন্তি কেনেকৈ জ্বলায় মোক কোৱাচোন? জানিছা দেখোন। দিয়া ঠিকে আছে। মই এতিয়া আমি এইবিলাক চাফা কৰিলোঁ, তাৰপিছত তোমাৰ আবেলি টাইমত দিম আৰু চাকি বন্তি ন? দিয়া তুমি কোৱা আকৌ মানে চবকে আমাৰ ভিডিঅ'টো চাই থাকিব বুলি। আমাৰ ভিডিঅ'টো শেষলৈকে চাবা দেই। আৰু যে এই তুলসী পুলিটো ৰুইছে, ইয়াৰ মানে এটা কাহিনী আছে দেই। এইটো এতিয়া নকওঁ কাৰণ বহুত দীঘলীয়া হ'ব ন ভিডিঅ'টো। তো আমি শ্বৰ্টত আমি অলপ অলপ দেখাই যাম আৰু আজি কি কি কৰোঁ ঘৰত, কি কি নকৰোঁ হে, অলপ অলপ নিয়মবোৰ দেখাই যাম আৰু। মৌ আৰু মায়ে চাকি বন্তি দিব ৰেডি হৈছে। এইটো আমাৰ মৌৱে আঁকিছিলে দেই, এইটো দেখিছেনে? লোৱা লোৱা তোমাৰ ইচ্ছা যিমান দিয়া দিয়া। এয়া আমাৰ মই ধূপ দি আছে দেই। দি দিয়া ধূপকেইডাল দি দিয়া। দিয়া এতিয়া ফুল দিয়া। কি চাই আছে মুনু? জোনবাইটো আজি ৰঙা হৈছে ন? আনিছোঁ। এইফালে আমাৰ মায়ে পূজা কৰি আছে আৰু মৌজনী মোৰ কোচত বহি আছে।
তো মায়ে যেনেকৈ পাৰিছে সেনেকুৱাকৈ পূজা কৰিছে আৰু ইয়াতে হয়তো ভুলো হ'ব পাৰে দেই, ইমানখিনিও নাজানো। যেনেকুৱাকৈ আগৰ পৰা কৰিছে বা যেনেকুৱাকৈ পাৰিছে দেখাই দি তেনেকুৱাকৈ কৰিছে দেই পূজাখন ন। এতিয়া মায়ে পুথি পঢ়িব আৰু মায়ে যেনেকুৱাকৈ পাৰে তেনেকুৱাকৈ পঢ়িব আৰু দেই, ইমানো ভালকৈ নাজানে আৰু তথাপিও যেনেকুৱাকৈ পাৰে তেনেকুৱাকৈ পঢ়িব আৰু দেই পুথিখন। স্বামীকতে জীয়া বৰ পুৰুষক মন তাহাৰ পথে নাযায় মই দেখো কুলক্ষণ স্বামী বাক্যে অনথা কৰে জীৱনাৰী তাহাকতে জুহুমো জানা মই ভাষে নিৰ্মল আকাশ মন্দ মন্দ বৈ আছে মলয় পৱন সুকীলিত হৈ আছে ত্ৰিভুৱন এহেন বসন্ত কালে বৈকুণ্ঠ ভৱনে লক্ষী নাৰায়ণ আছে বহি সিংহাসনে। এইফালে আমাৰ মাৰ পুথি পঢ়া হৈ গ'ল। মায়ে বেছি ভালকৈ নাজানে বাৰু পুথি পঢ়িব, তথাপিও যিমানখিনি পাৰে যেনেকুৱাকৈ পাৰে বা দেখাই দি যিমানখিনি কৰিব পাৰিছে সেইখিনি ভক্তিভাৱে কৰিছে আৰু ভগৱানৰ ওচৰত পুথিখন পঢ়িছে আৰু তথাপিও পাৰে নোৱাৰে কিবা এটা পঢ়িলে আৰু। তো আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই। মাৰ কেনেকুৱা লাগিল পুথি পঢ়ি? ভালে লাগিল। ভাল লাগিল? জানাই নাজানাই গালোঁ, কিবা ভুল হ'লে তাতে ক্ষমা কৰি দিলে হ'ল আৰু। ধন্যবাদ আজিৰ কাৰণে। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।